কবিতাৰ শিৰোনাম মা। কবিতাটিৰ কথা আৰু আবৃত্তি বৰ্ণালী তালুকদাৰ। মা, তুমি কিয় গ'লা এই পৃথিৱীত মোক অকলে এৰি থৈ? মা, তুমি কলৈ গ'লা? তোমাৰ বাৰু মোলৈ মনত নপৰেনে? সকলোতে তোমাকে বিচাৰি ফুৰিছোঁ। তোমাৰ অভাৱে মোক জুৰুলা কৰিছে মা। মানুহে কয় মই হেনো দুৰ্ভগীয়া। মা, তোমাৰ বাৰু মোলৈ মৰম নাছিল নেকি? মোক যে দুৰ্ভগীয়া কৰি থৈ গ'লা। তোমাৰ দুখ নালাগেনে মা? মই যেতিয়া তোমাৰ অবিহনে বহুতো সমস্যাৰ সন্মুখীন হওঁ, তোমাৰ অভাৱ যেতিয়া মই প্ৰতি পলে পলে অনুভৱ কৰোঁ। মা, তুমিতো গ'লা এই সংসাৰৰ সকলো মায়া মোহ ত্যাগ কৰি, সকলো দুখ কষ্ট হাজাৰ মানুহৰ মাত কথা পৰিহাৰ কৰি। কিন্তু মই কি কৰোঁ মা? মই যে এতিয়া এই সকলোবোৰ সহ্য কৰি আছোঁ। তুমি দেখা নাইনে মা? তুমি কি নিষ্ঠুৰ ন মা? জানো তুমিও এই পৃথিৱীত বহুতো কষ্ট ভোগ কৰি গৈছা, কিন্তু কি কৰোঁ মা? মই যে আৰু নোৱাৰা হৈছোঁ। কিমান আৰু দুখ কষ্ট মাত কথা শুনিম? কিবা সমাধান তুমিয়েই দিয়াচোন মা।